নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল পাঠৰ ওচৰলৈ। আজি থাম্বনেইল দেখি নিশ্চয় বুজিছে আজিৰ বিষয় কি হ'ব। তেনেহ'লে স্বাগতম জনাইছোঁ চেনেললৈ আৰু আৰম্ভ কৰিব বিচাৰিছোঁ সাধাৰণ গণিতৰ সংখ্যাৰ ওপৰত। সংখ্যা হৈছে 0, 1, 2 এইবোৰক যিবোৰ আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ। আৰু এই সংখ্যা কেইবা প্ৰকাৰো আছে। আহক জানো। স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ। সাধাৰণতে গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যেনে n = 1, 2, 3 আদি 1, 2, 3 এই গোটেইবিলাক আমি যিমানবোৰ হিচাপ কৰিবলৈ ব্যৱহাৰ কৰোঁ বা গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ সকলোবিলাকেই হৈছে স্বাভাৱিক সংখ্যা। ইয়াৰ পিছতে আছে পূৰ্ণ সংখ্যা। 0ৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। 0টো এনে আমি স্বাভাৱিক সংখ্যাত ধৰিব নোৱাৰোঁ। 0টো যদি স্বাভাৱিক সংখ্যাৰ আগত আমি বহাই দিওঁ সেই স্বাভাৱিক সংখ্যাখিনিক একেলগে আমি পূৰ্ণ সংখ্যা বুলি ক'ম। গতিকে আমি 0, 1, 2, 3, 4 যিবোৰ হ'ল পূৰ্ণ সংখ্যা। এতিয়া আহিছোঁ অখণ্ড সংখ্যালৈ। পূৰ্ণ সংখ্যা আৰু ঋণাত্মক স্বাভাৱিক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া পূৰ্ণ সংখ্যাৰ বিষয়ে জানিলোৱে আৰু স্বাভাৱিক সংখ্যাও জানিলোঁ। ঋণাত্মক স্বাভাৱিক সংখ্যা যিবিলাকৰ আগত মাইনাছ থাকে সেইবিলাক। গতিকে সেইবিলাকক আমি একেলগে অখণ্ড সংখ্যা বুলি ক'ম। ইয়াৰ পিছত আছে মৌলিক সংখ্যা। যিবোৰ সংখ্যা একতকৈ ডাঙৰ আৰু 1 আৰু সেই সংখ্যাটোৰেহে হৰণ কৰিব পাৰি তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে 2, 3, 5, 7, 11, 13, 17, 19 আদি এইবোৰক আমি 1ৰে হৰণ কৰিব পাৰোঁ আৰু সেই সংখ্যাটোহে হৰণ কৰিব পাৰোঁ। এতিয়া আহিছোঁ যৌগিক সংখ্যালৈ। যিবোৰ সংখ্যা একতকৈ ডাঙৰ কিন্তু মৌলিক নহয় তেনেবোৰ সংখ্যাকে যৌগিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ যৌগিক সংখ্যাবিলাক একতকৈ ডাঙৰ হয় কিন্তু সিহঁত আকৌ মৌলিক নহয় তেনেবোৰ সংখ্যাকে আমি যৌগিক সংখ্যা বুলি ক'ম। এতিয়া আহিলোঁ যুগ্ম সংখ্যালৈ। যিবোৰ অখণ্ড সংখ্যাক 2ৰে হৰণ কৰিব পাৰি তেনেবোৰ অখণ্ড সংখ্যাকে যুগ্ম সংখ্যা বুলি কোৱা হয়। এতিয়া 2, 4, 6, -2, -4, -6 আদি যিবিলাক সংখ্যা আছে আমি 2ৰে হৰণ কৰিব পাৰোঁ আৰু এইবোৰ সংখ্যাকে আমি যুগ্ম সংখ্যা বোলো। এতিয়া আহিছোঁ অযুগ্ম সংখ্যালৈ। 2ৰে বিভাজ্য নোহোৱা অখণ্ড সংখ্যাবোৰক অযুগ্ম সংখ্যা বুলি কোৱা হয়। এতিয়া 1, 3, 5 আদি এই সংখ্যাবিলাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ। গতিকে এইবিলাক হৈছে অযুগ্ম সংখ্যা। এতিয়া আন এটা ধাৰণাৰ বিষয়ে আহিছোঁ গুণিতক। যিকোনো সংখ্যাই একৰ গুণিতক। 0ক বাদ দি সকলো সংখ্যাই নিজৰ গুণিতক। 0টো নিজেই নিজৰ গুণিতক নহয়। 0টো আন সকলো সংখ্যাৰে গুণিতক। প্ৰতিটো যুগ্ম সংখ্যাই 2ৰ গুণিতক। মনত ৰাখিব কথাবিলাক। পৰিমেয় সংখ্যা। যিবোৰ সংখ্যা আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ য'ত p আৰু q দুটা অখণ্ড সংখ্যা হ'ব আৰু qটো 0 নহয় তেনেবোৰ সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি ক'ম। এতিয়া আহিছোঁ অপৰিমেয় সংখ্যালৈ। যিবোৰ সংখ্যাক p/q য'ত p, q অখণ্ড সংখ্যা আৰু q 0 নহয় বুলি প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাকে অপৰিমেয় সংখ্যা বুলি কোৱা হয়। পূৰ্ণবৰ্গ নোহোৱা যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। যেনে √2, √3 আদি এই সংখ্যাবোৰ হৈছে অপৰিমেয় সংখ্যা। এতিয়া আহিছোঁ কেইটামান মনত ৰাখিবলগীয়া কথালৈ। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। 0 স্বাভাৱিক সংখ্যা নহয়। প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। মই ভাবোঁ সংখ্যাৰ বিষয়ে আপোনালোকে আগৰ পৰাই জানে, তথাপি আমি এই ভিডিঅ'ত পুনৰ আলোচনা কৰিছোঁ যাতে আমাৰ ধাৰণাবিলাক আকৌ আহি মনত পৰে, পৰীক্ষাৰ আগত যাতে কোনো খেলিমেলি নহয় তাৰ বাবে এই ভিডিঅ'টো বনালোঁ। ইয়াৰ পিছত আমি সংখ্যাৰ বিষয়ে আহিব পৰা কেইটামান সম্ভাৱ্য প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম।